বন্ধুসকল, আজি বাপুতিসাহোন হেঁপাহৰ গৰু বিহু। আজি এই গৰু বিহুটিত আমাৰ গঞা ৰাইজে নৈ বিল জান জুৰি আদিত তেওঁলোকৰ পোহনীয়া জীৱ জন্তুবোৰ লৈ যায়। আজি গৰু বিহুটিত তেওঁলোকে গা পা ধুৱাই লাও বেঙেনা খুৱায়। তাৰ এটি দৃশ্য আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি দেখাবৰ বাবে মই আজি আমাৰ ওচৰতে থকা কলঙৰ বাকৰিলৈ আহিছোঁ। আমাৰ গাঁৱৰ গঞা ৰাইজে এই কলঙৰ পাৰতেই কলং নৈত তেওঁলোকৰ জীৱ জন্তুবোৰ লৈ আহি লাও বেঙেনা খুৱায়। আপোনালোকে চাই থাকক মোৰ এই ব্লগটো। আমাৰ গঞা ৰাইজে কিদৰে কলং নৈত আহি তেওঁলোকৰ জীৱ জন্তুবোৰ গা পা ধুৱাই লাও বেঙেনা খুৱায়, তাৰ আজি কিছু দৃশ্য মই আপোনালোকক দেখাৰ বাবে চেষ্টা কৰিম। এই কলং নৈ পাৰৰ পৰা আমাৰ হেঁপাহৰ মৰমৰ গৰু বিহুৰ দিনা সমূহ অসমবাসী ৰাইজলৈ কলংপৰি আড্ডা ফাইণ্ডিং দ্য ৰুট চেনেলৰ তৰফৰ পৰা বহু শুভেচ্ছা যাচিছোঁ। আশা কৰিছোঁ আগন্তুক ৰঙালী বিহু সকলোৱে সুখ আৰু শান্তিৰে উপচি পৰক। বাপুতিসাহোন হেঁপাহৰ ৰঙালী বিহুৰ আজি গৰু বিহু। আজি গৰু বিহুৰ দিনা আমাৰ গঞা ৰাইজে এইদৰে কলং নৈত তেওঁলোকে পোহনীয়া জীৱ জন্তুবোৰ আনি গৰু ম'হ ছাগলী আদিকে বিভিন্ন ধৰণৰ ঘৰচীয়া জীৱ জন্তুবোৰ আনি এইদৰে কলঙৰ পানীত গা পা ধুৱাই এইদৰে লাও বেঙেনা খোৱা পৰ্ব পুৱাই আৰম্ভ কৰে। তাৰে কিছু দৃশ্যাংশ আজি কলংপুৰী আড্ডাৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক আমাৰ গঞা ৰাইজে তেওঁলোকৰ ঘৰচীয়া জীৱ জন্তুবোৰ কলংপুৰী পানীত গা পা ধুৱাই এই লাও বেঙেনা খোৱা পৰ্ব কৰি আছে। আমাৰ গাঁৱৰ নিচেই ওচৰতে থকা এই কলং নৈত তেওঁলোকে গৰু ম'হ আদি জীৱ জন্তুবোৰ লৈ আহি তেওঁলোকে গা পা ধুৱাই লাও বেঙেনা খোৱা পৰ্বটি গৰু বিহু উপলক্ষে যি পুৱাই আমাৰ গঞা ৰাইজে অনুষ্ঠিত কৰে তাৰ কাৰ্যসূচী কৰি আছে। আপুনি গৰু গা পা ধুৱালে নে নাই? গৰু গা ধুৱালোঁ। হাতত কি সেইডাল? এডাল চাটবাৰী বুলি কয়। কেইডালীয়া চাটবাৰী হয়? এইটো দুডেলীয়া হয়। ঠিকে আছে। ৰঙালী বিহুৰ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমিও শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এজন ব্যক্তি আছে, আপুনি গৰু গা ধুৱালে নে নাই? মই গা ধুৱালোঁ। ইয়াৰ পৰম্পৰাটো ৰাখিবৰ কাৰণে আজি গৰু বিহুৰ দিনাখন আহিছে আৰু আহিছোঁ আৰু ধন্যবাদ থাকিলোঁ। ৰঙালী বিহুৰ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। পুৱাই আমাৰ এই কলং নৈ পাৰত আমাৰ গঞা ৰাইজে তেওঁলোকৰ গৰু ছাগলী ম'হ ইত্যাদিকে যিমানবোৰ ঘৰচীয়া জীৱ জন্তু আছে
সেইবোৰ গা পা ধোৱাৰ লগতে লাও বেঙেনা খোৱা পৰম্পৰাগতভাৱে চলি অহা এই পৰ্বটি কৰি আহে। তাৰে কিছু দৃশ্যাংশ মই আপোনালোকক আজি এই কলংপুৰী আড্ডা চেনেলৰ তৰফৰ পৰা দেখাবৰ বাবে চেষ্টা কৰিছোঁ। এয়া চাওক, আমাৰ গাঁৱৰ লোকসকলে তেওঁলোকৰ ঘৰচীয়া জীৱ জন্তুবোৰ কলং নৈ পানীত গা পা ধুৱাই যিটো গৰু বিহুৰ উপলক্ষে পৰম্পৰাগতভাৱে আমাৰ গঞা ৰাইজে কৰি আহে, সেই পৰম্পৰাটি অব্যাহত ৰাখি তেওঁলোকে আজি গৰু বিহুৰ লগত সংগঠিত হৈ কৃষিভিত্তিক উৎসৱটি এইদৰে ৰূপায়ণ কৰিছে। বিহু পৰ্বটি যিহেতু এটা কৃষিভিত্তিক উৎসৱ, সেয়েহে কৃষি কৰ্মৰ লগত জড়িত থকা হেঁপাহৰ গৰু বিহুটি এইদৰে আমাৰ গঞা ৰাইজে ৰূপায়ণ কৰে। কৃষিৰ লগত এই আমাৰ ঘৰচীয়া জীৱ জন্তুবোৰ ওতঃপ্ৰোতভাৱে জড়িত, সেয়েহে আজি এই গৰু বিহুৰ উপলক্ষে তেওঁলোকৰ ঘৰচীয়া জীৱ জন্তুবোৰক গা পা ধুৱাই মাহ কল খুৱাই আগন্তুক যি কৃষি কৰ্মৰ বাবে তেওঁলোকে প্ৰস্তুত চলাব লাগে, তাৰ প্ৰস্তুতি তেওঁলোকে এইদৰে চলাই আছে। চাই থাকে মোৰ চেনেল কলংপুৰী আড্ডা ফাইণ্ডিং দ্য ৰুট। এজন ব্যক্তিক লগ পাইছোঁ আমি কলং নৈ পাৰত। তেখেতে তেওঁলোকৰ ঘৰচীয়া জীৱ জন্তুবোৰক লাও বেঙেনা খুৱাবৰ বাবে এডাল ব্যতিক্ৰম ধৰ্মী এডাল চাট বনাই লৈ আহিছে। আপুনি কিদৰে লাও বেঙেনা খোৱালে আপোনালোকৰ ঘৰচীয়া জীৱ জন্তুবোৰক? মই তেনেকৈ কৰিছোঁ, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে খৌ বাপে খৌ তই হলি বৰ গৰু। ধন্যবাদ। এয়া চাওক, এডাল ব্যতিক্ৰম ধৰ্মী চাট। এই চাটডালতেই তেখেতে বৰ কষ্ট কৰি ঘৰচীয়া জীৱ জন্তুবোৰক গৰু ছাগলী ম'হ ইত্যাদি আদি কৰি যিমানবোৰ জীৱ জন্তু থাকে সেইবোৰক লাও বেঙেনা খুৱাবৰ বাবে তেখেতে এইদৰে এডাল ব্যতিক্ৰম ধৰ্মী আকৰ্ষণীয় এডাল চাট বনাই লৈ আহিছিল। চাই থাকে মোৰ চেনেল কলংপুৰী আড্ডা ফাইণ্ডিং দ্য ৰুট। গৰু বিহুৰ দিনাৰ সন্ধিয়া পৰত আমাৰ গোধনবোৰক ভৰি ধুৱাই আমি পিঠা পনা খুৱাওঁ। এয়া আপোনালোকে চাই আছে আমাৰ ঘৰতে বনোৱা পিঠা, আমাৰ ঘৰচীয়া আমাৰ গৰুবোৰক গোধনবোৰক আমি পিঠা খুৱাই আছোঁ। এইদৰে পিঠা খুৱাই সন্ধিয়া সময়ত আমি গৰু বিহু পৰ্বটি সমাপ্ত কৰোঁ। আৰু যদি আপোনালোকে এতিয়ালৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিছে তাৰ বাবে অশেষ অশেষ ধন্যবাদ। আৰু এতিয়ালৈ যদি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ, চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল হৈছে এটা লাইক কৰি দিব। পুনৰ এবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজিলৈ এই ভিডিঅ'টি ইমানতে সামৰিছোঁ। জয় অসম।